Hello everyone, কি খবৰ আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। বহুত দিন হ'ল ৰেচিপিৰ ভিডিও বনোৱাই নাই, সেয়ে আজি ভাবিলো কিবা এটা বনাও বুলি লগতে আপোনালোককো শেয়াৰ কৰো। আজি এগ ৰোলৰ ৰেচিপি এটা বনাইছিলো, আশা কৰো আপোনালোকে সকলোৱে ভাল পাব। গতিকে আহক ভিডিওটো আৰম্ভ কৰো। এগ ৰোল বনাবলৈ প্ৰথমতে আমাক লাগিব আটা, গতিকে ৰুটি মৰাৰ নিচিনাকৈ আটাখিনি মাৰি ললো। আপোনালোককনো কি দেখাম আৰু সকলোৱে ৰুটি মাৰিব জানেই, গতিকে এনেকৈ মাৰি লব আৰু সৰু সৰু লাডু কৰি ৰুটিটোৰ নিচিনাকৈ আমি পাতলকৈ বেলি লম। খুব পাতলকৈ বেলিব, বেছি ডাঠ নকৰিব আৰু এনেকৈ ধুনীয়াকৈ বেলি ল'ব। দেখিছে কিমান পাতল হৈছে আৰু এয়া মোৰ বেলি হৈ গ'ল আৰু এনেকৈ গোটেইকেইখন বেলি ল'লোঁ। তাৰপিছত ডিমখিনি দিবৰ কাৰণে ইয়াত মই 3টা ডিম লৈছোঁ। আপোনালোকে বেছি কম কৰিব পাৰে আৰু ইয়াত অকল মই হালধি আৰু নিমখহে দিছোঁ। আপোনালোকে যদি ভাবে কেঁচা জলকীয়াও মিহি মিহিকৈ কুটি দিব পাৰে বা ধনিয়া পাতো এনেকৈ দিব পাৰে। মই অকণমান হালধি আৰু নিমখ দি পেলাই ফেটি লৈছোঁ আৰু এতিয়া আমি এখন পেনখন গৰম হ'লেই ৰুটিটো দি দিছোঁ আৰু ৰুটিটো তলফালৰ পৰা যেতিয়া অলপমান মানে হৈ আহে, মানে পুৰা হৈ আহে, তেতিয়া আমি ইয়াত ডিমখিনি দি দিছোঁ। অলপমান ডিম দি দিছোঁ আৰু দেখিছে ওপৰৰ ফালে যেতিয়া বগা নিচিনা হৈ আহিব আমি লুটিয়াই দিলোঁ আৰু অকণমান আপুনি মিঠাতেলো দিব পাৰে বা ৰিফাইন অইলো দিব পাৰে বা বাটাৰো দিব পাৰে, আপোনাৰ নিজৰ কথা কি দিয়ে। মই ৰিফাইন অইল অকণমান দিছোঁ, তেতিয়া মানে ডিমখিনি খাবলৈ ভাল লাগে, নহ'লে অলপমান কেঁচা কেঁচা নিচিনা গোন্ধ এটা আহে। আৰু এয়া দেখিছে কেনেকৈ ফুলি গৈছে, ধুনীয়াকৈ খাবলৈ খুবেই টেষ্টি হয়। ঘৰত আপোনালোকে বনাই খাবচোন, কেনেকুৱা হয় পিছত মোক ক'ব। আৰু এয়া দেখিছে হৈ গ'ল, ধুনীয়া হৈছে, ৰং কালাৰটো ধুনীয়া আহিছে আৰু এয়া আমাৰ হৈ গ'ল। আৰু গোটেইকেইখন মই এনেকৈ বনাই ল'লোঁ, দেখিলে গোটেইকেইখন মই এনেকৈ বনাই ল'লোঁ। আৰু এতিয়া মই ভাজটো দিম আৰু ইয়াত মই বিশেষ একো দিয়া নাই, অলপমান পিঁয়াজ আৰু কেঁচা পিঁয়াজ আৰু কেঁচা জলকীয়া মিহিকৈ কুটি দিছোঁ আৰু অকণমান টমেটো চচ ওপৰত দি দিম। আপোনালোকে চিজ দিব পাৰে বা ওপৰত ভুজিয়া নিচিনাও দিব পাৰে বা চিকেন ফ্ৰাই কৰিও দিব পাৰে পিঁয়াজৰ সৈতে, নিজৰ কথা ভিতৰত কি আপোনালোকে দিয়ে। গতিকে এনেকৈ খুব ভাল লাগিছিলে। আপোনালোকে পিটিককৈ খাবলৈ মন গ'লে ঘৰত একো নাথাকিলে খাব পাৰে, বা আলহী আহিলেও এনেকৈ বনাই দিব পাৰে। আৰু এনেকৈ মোৰ চিলভাৰ ফল নাই, সেইটো কাৰণে টুথপিক দুডালৈকে সোমোৱাই দিছোঁ, নোসোমোৱালেও হয়, বনাই পেলাই খাব। আৰু এটা বনাই দেখাইছোঁ, অলপমান পিঁয়াজ দিছোঁ আৰু জলকীয়া অলপমান দিছোঁ আৰু অকণমান টমেটো চচ দি দিছোঁ, দি পেলাই এনেকৈ ৰোল কৰি দিব। ৰোল কৰি পেলাই খাই দিলেই হ'ল আৰু মই আপোনালোকক দেখাবলৈ অলপমান কৰিছোঁ বাৰু। টুথপিক দুডাল এনেকৈ সোমোৱাই দিছোঁ আৰু এয়া আমাৰ হৈ গ'ল। গতিকে এইটোৱে আছিলে আজিৰ ৰেচিপি। পিটিককৈ যদি আপোনালোকক কিবা এটা খাবলৈ মন যায় বা ভোক লাগে এনেকৈ বনাই খাব পাৰে। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে। যদি ভাল পাইছে সদায় কৰাৰ নিচিনাকৈ এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো যদি নতুনকৈ চাই আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। গতিকে আজিলৈ আহিছোঁ, পুনৰ এদিন লগ পাম আন এটা ভিডিঅ' বা ৰেচিপিৰ সৈতে। ধন্যবাদ। এনেকৈ মৰমসমূহ দি যাব আৰু ছাবস্ক্ৰাইব যদি কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।